নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আগৰ ভিডিঅ'ত জনাইছো যে আমি শিলচৰত আহি পুৰা ফচি গৈছো আপোনাৰ মায়া হৈ আছে আৰু আমাৰ বৰ্তমান খানা আহিছে সবে খানা খোৱাত লাগি গৈছে ৰিজাৰ্ভৰ ফালৰ পৰা আমাক খানা যোগান ধৰা হৈছে পলিথিনৰ টুকুলাত বান্ধি বান্ধি খানা দিছে আৰু আমাৰ বাইদেউহঁতে খানা খাই আছে মই খোৱা হৈছে আৰু পানী বহুত বাঢ়ি আছে বৰষুণ এৰা কোনো ধৰণৰ নাম নাই লোৱা আৰু আমি অনিশ্চয়তাত ভুগিছোঁ বহুত চিন্তাত পৰি গৈছোঁ এক প্ৰকাৰে ৰাতি টোপনি নহাই হৈছে আমাৰ বলচোন চাওঁ কিমান পানী বাঢ়িছে দেখাইছোঁ মোৰ পিছপিনৰ পৰিৱেশটো দেখিছেনে এইপিনে এইটো মেইন ৰাস্তা আৰু মেইন ৰাস্তা সেইপিনে পানী পূৰা হুৰা হুৰাই বাঢ়ি আছে কালি দেখাইছিলোঁ সেইপিনে এটা ট্ৰান্সফৰ্মাৰটো তলৰ মেচিনটো তল যোৱা নাছিল আজি ৰাতিপুৱাৰ পৰা ৰাতিপুৱালৈকে পানী বিশেষ বহা নাছিল আৰু ৰাতিপুৱাৰ পৰা পুনৰ বৰষুণ দিয়াৰ ফলত এতিয়া পুনৰ পানী বাঢ়ি গ'ল আপোনালোকক মই বেক কেমেৰা কৰি দেখাই আছোঁ পিছপিনৰ দৃশ্য মানে আমাৰ দুশ্চিন্তা ইমান বাঢ়ি গৈছে কি হ'ব কি নহ'ব মানে ভাবি পাৰ নোপোৱা হৈছোঁ আমি তাৰমানে দেখাইছোঁ চাওক এইটো চাওক ট্ৰান্সফৰ্মাৰটোৰ তলৰ যিটো মেচিন সেই মেচিনটো আৰু 4 আঙুলমান ওলাই আছে কেমেৰা ধৰিব পৰা হোৱা নাই সেইটো সম্পূৰ্ণৰূপে তল যাব আৰু ট্ৰান্সফৰ্মাৰটো চুব আৰু সেই মানুহবোৰৰ দৰ্জা চৰ্জাটো বন্ধই হৈ গ'ল আৰু সোমাব পৰা অৱস্থাত নাই এই ৰাস্তাটো বোলে 11 ফুট ওখ ৰাস্তাটো যদি তল যায় তেতিয়াহ'লে গোটেই বৰাক ভেলী পিনে তল যাব কাৰণ এডোখৰ ওখ জেগাত আমি আছিলোঁ এতিয়া বৰষুণ দি আছে দেখিছে আপোনালোকে বৰষুণ কালি পিছবেলাৰ পৰা দিয়া নাছিলে কিন্তু ৰাতিপুৱাৰ পৰা পুনৰ বৰষুণ আৰম্ভ হৈ গ'ল কি হ'ল মনু কি হ'ল চোৱা বোলে হাই কৈ দিয়া কি হ'ল দুষ্ট কৈছা নেকি কিয় চিঞৰিছা পিছে তুমি আজি মেগী খাবা নেকি মেগী খাবা বতৰটো ৰ'দ দিছিলে অকণমান শান্তি পাইছিলোঁ এতিয়া আকৌ বতৰটো পূৰা বেয়া কৰি পেলালে আমাৰ মানুহবোৰ তলত এনেকৈয়ে আছে বহুত মানুহ আছে যিহেতু আৰু পানীৰ কাৰণে যিহেতু বহুত প্ৰব্লেম হৈছে সেয়া চাওক পানী কেনেকৈ ওলাইছে চিন্টেক্সৰ পৰা এতিয়া অলপ ওলাই যাম বুলি ভাবিছোঁ চাই আহোঁ আকৌ পূৰা ওলাই আহিলোঁ তাৰ পাই নেকি চাওঁগৈ আৰু বাহিৰৰ পৰিৱেশবোৰ অলপমান চাই আমাৰ এইপিনে বজাৰ কৰা মানুহ আহি গৈছে বজাৰ কৰি আমি চাওঁ মাছ চাছ কিবা পায় নেকি চাব আহিছোঁ কাৰণ পানীটো বহুত বাঢ়িছে যিহেতু মিলি বাইদেউ আৰু মৃণালী বাইদেউৰ লগতে আহিছোঁ আমিকেইটাই বেছিকৈ ঘূৰি থাকোঁ মায়া আহে আজি মায়া অহা নাই আমিয়ে ভাবিছোঁ অলপমান ফুৰি মেলি বজাৰ চজাৰ মচল খাই যাম দেই আপোনাৰ মিছল দোকান গৈছে খাই যাম এইপিনে চাওক ঘৰ তল গ'ল চাওক মানুহৰ অৱস্থা কি হৈছে কিমান বেয়া লগা অৱস্থা হৈছে এইপিনে এখন কলৰ ভোৰ বনাই লৈছে ভিতৰত পানী সোমাইছে কি দুৰ্ভাগ্য গৈছোঁ সি বজাৰ সেইপিনে অলপমান ৰংপুৰ চক হয় এইটো মানে চাৰিআলি ৰংপুৰ চাৰিআলি আৰু ইয়াতে বজাৰ চজাৰ বহে গধূলি সময় আজি বা কি হৈছে পাৰ হৈ যাওঁ তাৰপিছত চাওঁ কিবা পায় নেকি আজি বিশেষ বজাৰ বহা নাই কাৰণ পানীৰ কাৰণে চাগে বহুত দোকান বন্ধ আছে এয়া মাছৰ বজাৰ ইয়াতে পূৰা নদীৰ মাছ ওলায় লোকেল মাছৰ দাম অলপমান কম কিন্তু এতিয়া বানপানীৰ কাৰণে কি হৈছে মাছৰ দাম এতিয়াও গম পোৱা নাই আমি চাই আহি আছোঁ মাছ কিনিব গতিকে আমাৰ আৰু বেলেগ
আহিছে ইয়াত বজাৰ কৰিবৰ কাৰণে চাই লওঁ কি পাওঁ মাছ চাছ কিবা ভালকৈ পাওঁ যদি লৈ যাওঁ কাৰণ ৰাতি সাঁজ ভালকৈ খাব লাগিব ইলিশ কত করিস ইলিশ 200 টাকা রাখুন 200 পুয়া কিলো না না হবো এই নহয় পাতলা হব বেশি এনেকে দিয়া এনে হব ওই ওই এনেকে হব নরম নাই এটা ললে নরম ডাঙৰ গীতা আনিব গৈছে দেখি কেৰাহী কেতিয়া এই আমাৰ ছোৱালীজনী লগত আনিম বুলি জমনি কথা ওলাই আছে লগৰ ছোৱালী মানে ডিপাৰ্টমেণ্টৰ ছোৱালী লগ পালে অচিনাকি হ'লেও কথা ওলাই যায় আমাৰ আৰু মৃণালী বাই কৰি আছে মাছৰ দৰদাম একদম চজিনা পাতটো ছিঙি আনিলোঁ কাৰণ আমাৰ খাবৰ কাৰণে ইয়াতে শাক পাচলি একো নাইকিয়া হৈছে আৰু আমাৰ তাত ভেন্দি কেজি 30 টকা আৰু ইয়াতে হৈছে ভেন্দি কেজি 100 টকা গতিকে আমাৰ মাথা ঘূৰি গৈছে আৰু আমি ইমান পইচাও লৈ অহা নাই কাৰণ ডিউটি আমি কেইদিনমানৰ কাৰণে আহিছিলোঁ আৰু এনেকৈ বানপানী হৈ যে আমি ইয়াতে ফাঁচিয়ে থাকি যাম সেইটো আমি জনা নাছিলোঁ সেইটো কাৰণে য'তে যি পাইছোঁ কালি ৰাস্তা কাষত মই ভেদাইলতা পাই ছিঙি নিলোঁ আৰু আজি ৰাস্তা কাষত চজিনা পাতকে ছিঙি আনিলোঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিম যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক আকৌ ছাবস্ক্ৰাইব কৰি দিব বাই বাই